কি কৰিলা মা দেখা নাই টানটানা কাৰণৰ আমি ডান্স কৰে Hey guys, welcome back to my YouTube channel. আশা কৰো আপোনালোক ভালে আছে। মই হসু মনপি আৰু পুনৰবাৰ স্বাগতম জনাইছো মনপিয়াস ব্লগলৈ। তো গাইজ মই গুৱাহাটীৰ পৰা গৈ আছো ডিব্ৰুগড় কাইলৈ যামগৈ। তো মোৰ ব্লগটো সেইভাবে বনাই দিলো আৰু ভাবিলো গৈ আছো যোৱাৰ আগত এজ এ মেমৰিজ হিচাপে আৰু আপোনালোককো শ্বেয়াৰ কৰো। কিয় গৈ আছো সেইটো মই বেলেগ এটা ভিডিঅ'টো আপোনালোকক ডেইলি ব্লগ বনালে আপোনালোকে নিশ্চয় গম পাব। সব বস্তুবোৰ ঠিক ঠাক কৰি ভৰাব লাগিব আৰু কি লৈ যাম হেবোৰ এনেটো ধেমাজিলৈ গৈ আছো এই ডিব্ৰুগড়ৰ কাৰণে ওচৰ হ'ব অহা যোৱাটো হৈ থাকিব ঘৰলৈ কিছুমান বস্তু লৈ যাম কিছুমানটো ইয়াতে ৰাখি থৈ যাম তলত বহি এফালে সবফালে পেক কৰি লৈছো পেকিং কমপ্লিট আৰু এতিয়া ফুচকা খাবলৈ মন গৈ আছিল তো বাহিৰলৈ নগৈ ঘৰতে বনালো অলপ আপোনালোকক দেখুৱাইছো কেনেকৈ বনালো দেখিছে আলু পিটিকা ইয়াত মটৰ বইল আৰু চানা আৰু পিঁয়াজ দি বনাইছোঁ এফালে ভোট জলকীয়া দি লৈছোঁ আৰু এফালে দেখিছে এফালে তেতেলী পানী ইয়াত চাট মছলা আৰু কিবা কিবি মছলা ইয়াত ধুনীয়াকৈ বনাই লৈছোঁ আৰু এফালে ফুচকাও বনাই ল'লোঁ আৰু বনাই মেলি এতিয়া আমি ধুনীয়াকৈ খাব লৈছোঁ আমাৰ পোৱালি এজনী আহিছে আমাৰ খাই কেনেকুৱা লাগিলে ভাল লাগিলে টেষ্টি আছিল বহুত টেষ্টি আছিল মেকআপ কৰিছে দেখিছে এয়া না আদা সিম্পল আৰু ইজি হে যোনদিন আমি পাৰ্টিত নলাই বিনা মেকআপ যদি নাথাকে আমি লিপষ্টিকেদি কৰিব পাৰোঁ চকু মদা আমি ইয়াত এতিয়া এনেকৈ ধুনীয়াকৈ ব্লেণ্ড কৰি দিছোঁ আচ্ছা কি কৰিলা মা এইটো কি মেকআপ হয় মেকআপটো কৰি দিলি দেখাম নহয় তুমি ইমান টেনশ্যন কিয় লৈ আছা ভালে কাইজা কৰি কিন্তু বহুত ভাল পাম চুলি লগালে একো নহয় কি নালাগে বেটাৰ বেছা কিমান গৈছে চা মই এফালে বাহঁতৰ ঘৰলৈ আহিছোঁ বাহঁতৰ ঘৰত আজি খাবলৈ মাতিছে এইটো আপোনাৰ এটা ষ্ট্ৰীটৰ ওপৰত বনিছে এয়া যেনেকৈ মই আপোনাক এয়া দেখাইছিলোঁ মধুবনী এইটো এটা থিমতে পৰে এইটো মই দেখিছোঁ তুমি প্ৰাইজ পাইছিলা ইয়াত মই প্ৰাইজ পাইছিলোঁ আৰু এয়া আপোনালোকে এয়া একচুৱেলি ইয়াত ন কোনো কাৰণৰ আমি ডান্স কালাৰ ইউজ কৰা নাই লাইক অইল পেঞ্চিল ইউজ কৰা নাই অনলি ক্ৰেয়নছ আৰু এইটো মোক প্ৰথম এটা এইটো মোৰ ইউটিউব চেনেলত আপোনালোকে মোক মই খুলিছোঁ নতুনকৈ কৈ দিব তাই ইউটিউব চেনেল এইটো খুলিলে এতিয়া লগে লগে ঠিক আছে বাই নেহা এফালে চনপতিৰ ইমান কষ্ট ৰাতি নিব লাগে ইমান কষ্টত মোক নিবলৈ আহিছে আমি তিনিজনী এতিয়া গৈ আছোঁ আমি 6 মাইল পালোহি এতিয়া গৈ আছোঁ মই যামগৈ বুলি কৈ বহুত ভাল পাইছোঁ একদম মানে নান চাপিহে তই যাবিগে বুলিয়ে পাৰ্টিটো তথাপিতো মোক নিবলৈ আহিছে তো একচুৱেলি মোক ঘৰৰ পৰা আহিব নিদিয়ে তেনেকৈ মোক ঘৰৰ পৰা পটককৈ পাৰ্মিশ্যন নিদিয়ে মানে তো সেইকাৰণে মানে তাহাঁতি মোক নিবলৈ আহিছে মোৰ পাপা মাহঁতক বনাবলৈ আহিছে আৰু এতিয়া মই ৰাস্তা 6 মাইলত আছোঁ কিমান ভিৰ দেখিছে তো ফাইনেলি পালোহি আৰু ইয়াত ডেইজি আৰু বহুত দিন হয় কেইদিনৰ মূৰতে ন তো এফালে আমি পালোহি পুৰা কাউৰী মাত এফালে বাৰ্থডে গাৰ্ল তাৰপিছত আন্ধাৰ হৈছে ন একচুৱেলি বেয়া লাগিছে কাৰণ বেয়া লগাটো দেখা নাই টানটানা মানে কেনে বেয়া লাগিছিলে তোৰ লগত মই ক্ল'জ হৈছিলোহে নতুনকৈ তো ভালকৈ ক্ল'জো হ'বলৈ নাপালোঁ কিন্তু তই যাবলৈ ওলালি সেইটো কাৰণে বাট হেপী ফৰ ইউ থেংক ইউ মই জল্দি আৰু তোৰ
প্ৰমোশ্যন হৈ গ'ল নহয় অঁ তাইও আজি মোক হেভি পাৰ্টি দিছে তাইও প্ৰমোশ্যন হৈ গ'ল নাই বাৰ্থডে পাৰ্টি দিছোঁ বাৰ্থডে পাৰ্টি বুলি দিছে আৰু এফালে দে যে কিবা ক বহুত বেয়া মই জানগৈ তোৰতো লগা নাই তহঁতৰ মুখখনত বেয়া লাগিব নিচিনা সঁচাকৈ বেয়া লাগে এই তলত সেই গাইজ তো ৰাতিপুৱাই আমাৰ যাবৰ হ'ল সকলোবোৰ বস্তু পাছফালে ভৰাই ল'লোঁ আৰু এফালে কন্দা কটা হৈ চলিছে মা অলপ ইম'চনেল হৈ গ'ল আৰু প্ৰত্যেকবাৰে এনেকুৱাই হয় ক'ৰবাত যদি আমি শ্বিফ্ট কৰিব লগা হয় বা ক'ৰবাত যাওঁ প্ৰত্যেকবাৰে মায়ে কান্দেই মানে তো কন্দা কটা কৰাৰ পিছত এতিয়া মই যাবলৈ ওলালোঁ পাপাৰ লগতে গৈ আছোঁ অলপ দুখো লাগিছে সকলোবোৰ বস্তুবোৰ লৈ অহাৰ কাৰণে অলপ ৰিয়েলাইজ হৈছে যে মই গুৱাহাটী এৰি থৈ আহিছোঁ হয় বাৰু মাজে মাজে অহা হ'ব তথাপিতো আৰু তো এতিয়া গাইজ আমি কাজিৰঙা পালোহি কাজিৰঙাত আমাৰ আমৈ ঘৰ আছে আমৈহঁতৰ ঘৰ ইয়াতে হয় তো আমৈহঁতৰ ঘৰলৈ সোমাইছোঁ তো ইয়াতে খাবলৈ এতিয়া আমৈ ঘৰত চালোঁ তো এতিয়া ভালকৈ লগ পাইছোঁ আৰু আমি ইয়াতে খোৱা বোৱা কৰিলোঁ তাহাঁতি ঢেৰ খালে ইমান বেছি আইটেম একোৱে নহ'লে একদম খবৰকৈ নাই বহুত খাইছে মেগী আৰু হেৰি আপোনালোকক দেখুৱাইছোঁ কি কি খোৱালে আৰু তাই আমাৰ ঘৰত বহুত কেইদিন থাকি গৈছে এতিয়া মাতিছোঁ আকৌ তাৰ দুজনীকে আকৌ অকণ ফুৰিবলৈ আহিব কেনেকুৱা লাগিলে লগ পাই সেইটো প্ৰথম লগ পাইছোঁ দেই বহুত ভাল লাগিছে প্ৰথম লগ পাইছে মই যিহেতু গুৱাহাটীত আছিলোঁ আৰু এনেইতো দেউতাহঁতকতো লগ পাই থাকে ঘৰটো আমাৰ ঘৰতো থাকিছে ভাল লাগিলে এতিয়া তাহাঁতৰ দোকানতেই মই আছোঁহি ইয়াত বহি আছোঁহি বহুত ভাল বা বহুত ভাল আহি পালোহি আৰু দেখিছে অৱস্থা বেয়া হৈছে একেবাৰে ঘামি জামি আহিছোঁ আৰু ঘূৰি পকি আহিছোঁ অলপ ৰখিলোঁ আপোনালোকক দেখুৱালোঁ ভিডিঅ'টোত ক'ত ৰখিছোঁ আৰু 7:30তে ওলাইছিলোঁ 4:30 পাইছোঁহি 4:30 একজেক্টলি নহয় 5টা বাজিবই হ'ল পাইছোঁহি বস্তুবোৰ নমাওঁতে অলপ টাইম লাগিলে আৰু এতিয়া ফ্ৰেছ হ'বলৈ যাওঁ দেখিছে অৱস্থা একেবাৰে বেয়া আৰু গুৱাহাটী এতিয়াৰ পৰা মনত পৰিছে বেয়া লাগিছে মাও তাতে আছেগৈ আৰু খালী লাগিছে সেইকাৰণে আৰু ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ আৰু গাইজ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই গাইজ